মই আপোনালোকৰ মাজত আহিছোঁ আমাৰ ধান খেতিবোৰ দেখুৱাবলৈ। আৰু এইখিনি আমাৰ ধান, ইয়াত 2 বিঘামান খেতি হ'ব, ধানৰ খেতি। আৰু আমাৰ ধানবিলাক বৰ্তমান পকা নাই আৰু কিছুমান ওলাব নাই, মাজে মাজে ওলাইছে। আৰু ধানবোৰ 20-25 দিনমান গ'লে আৰু পকিব। তো মই প্ৰথমে ক'ব বিচাৰোঁ যে ধান খেতি কিয় কৰিব লাগে বা ধান খেতি কৰিলে কি হ'ব, ধান খেতি কৰিলে ইমান কষ্ট কিয় কৰিব লাগে, সেইটো ভাবাটো একেবাৰে ভুল। কিয়নো আমাৰ দৰে যিসকল মানে দুখীয়া মানুহ আছে বা হাজিৰা কৰি খোৱা মানুহ আছে, সেইসকলৰ কাৰণে যেতিয়া মানে কি চাউল কিনিব লগা হয় আৰু এইফালে ঘৰৰ খৰচ দিব লগা হয়, এইফালে শাক পাচলিৰ কথা আছে, তেল চাবোনৰ কথা আছে, এফালে ল'ৰা ছোৱালীৰ কথা আছে, যেতিয়া সকলোবোৰ একেলগে প্ৰেছাৰ পৰিব নহয়, তেতিয়া দুখীয়া মানুহবিলাকৰ বহুত কষ্ট হয়। আৰু তেখেতসকলে মানে কি 300 টকা ডেইলি হাজিৰা কৰি পাই কেনে যেতিয়া এফালে চাউলো কিনিব লাগে, এফালে বজাৰ কৰিব লাগিল, এফালে ল'ৰা ছোৱালী খৰচ দিব লাগিল, এফালে শাক পাচলিও কিনিব লাগিল। এই সকলোবোৰ কিনিব লাগিলে কিমান কষ্ট হ'ব বা কিমান পইচা লাগিব বা কিমান অসুবিধা হয়। সেইকাৰণে মই এইটো ক'ব বিচাৰোঁ অসমবাসী ৰাইজক যে আপোনালোকে খেতি কৰি আছে আৰু খেতি কৰি থাকক, আৰু যিসকলে কৰা নাই তেখেতসকলে 2-1 বিঘা হ'লেও কৰক। আৰু আপোনালোকে নাভাবিব যে খেতি কৰিলে বহুত কষ্ট কৰিলে আপুনি ফল পাব, কষ্ট নকৰিলে ফল নাপায়। আৰু যি কষ্টৰ দ্বাৰাই আপুনি ফল পাব নহয়, সেইখিনি খানা খায়ো ভাল লাগে। আৰু নিজৰ শৰীৰ যেতিয়া কষ্ট অলপ কৰি থাকিলে নিজৰ শৰীৰটোও ভালে থাকে। আপুনি যেতিয়া মানে কি সদায় দিনত শুয়ে থাকিবা বা কষ্ট নকৰাকৈ খাই থাকিবা, তেতিয়া আপোনাৰ মনটো আৰু দেহটো মানে দিনক বেয়া হ'বলৈ ধৰিব। যেতিয়া খেতি কৰি খাব বা অলপ চলপ ঘৰত খেতি বাতি আছে বা অলপ শাক পাচলি খেতি কৰিব, লগতে ধান খেতিও কৰি থাকে, তেতিয়া দেহাটো অলপ ভালে থাকে। কাম কাজ কৰি থাকিলে মনটো কিবা অলপ ভাল লাগি থাকে। সেইকাৰণে মই ক'ব বিচাৰোঁ যে খেতিয়কসকলে খেতিটো কৰে ভালে, আৰু যিসকল মানুহে খেতি নকৰে তেখেতসকলক খেতি কৰক। যিখিনি মানে বছৰত চাউল কিনিব লাগে, সেইখিনি চাউলৰ দ্বাৰা আপোনালোকে এমাহত ভালকৈ খেতিখিনি কৰক। কৰি কেনে তাত অলপ সাৰ চাৰ মাৰক, পানী দিয়ক, দিয়াৰ পিছত যিখিনি ধান হ'ব, যেতিয়া যত্ন কৰিব তেতিয়া আপোনালোকৰ যত্ন কৰিলে ৰত্ন পায়, কথাটো সঁচা। সেইকাৰণে আপোনালোকে যত্ন কৰক, ভাল ফল পাব। আৰু সেই ভাল ফল পোৱাৰ পৰা যেতিয়া ধান ভাল হ'ব, তো আপুনি ধানখিনি কি হ'ব, গোটেই বছৰটো চলি যাব আৰু সেই চাউল কিনিব লগা নহয়। আৰু সেই চাউল কিনিব লগা বছৰত যিখিনি টকা জমা থাকিব, সেইখিনি টকাৰে মানে কি কৰক, আপুনি বেলেগ কামত খটাই দিয়ক আৰু বেলেগ কামত লগাই দিয়ক পইচাখিনি। আৰু যিখিনি পইচা চাউল কিনিব লাগে, সেইখিনি আপোনালোকৰ পৰা এই ধান খেতি কৰিলে হাত সাৰিব পাৰিব। তো সেইকাৰণে আৰু আমাৰ গাঁওখনত কি হৈছে, আজিকালি খেতি নকৰা হৈ গৈছে। সকলো পথাৰবিলাকত মানে পুখুৰী হৈ গৈছে, খেতি কৰা জেগাই নাই এতিয়া। তো সেইটো আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে পুখুৰীও বনাওক বা পুখুৰী খন্দক আৰু ধান খেতিও কৰক। আৰু আমালোকৰ খেতিয়কসকলৰ কাৰণেও কৈছোঁ, কিছুমান জেগাত দেখা যায় যে খেতিয়কবিলাকৰ পৰা মাটিবিলাক কিনি কিনে ডাঙৰ কোম্পানী বনায়। সেইটো কেতিয়াও নকৰিব, কাৰণ কোম্পানীতকৈ খেতিয়কবিলাকৰ কাৰণে খেতি কৰিয়ে বহুত ভাল পায় বা খেতি কৰিয়ে বহুত টকা ইনকাম কৰিব পাৰি। তো মই ভাবোঁ আপোনালোকক খেতি কৰক, আৰু যিসকলে খেতিয়কবিলাকৰ পৰাই বা যে মাটিখিনি নি কেনে কিবা ডাঙৰ কোম্পানী এটা বনাওঁ বা পুখুৰী এটা খুন্দাই দিওঁ, তাৰপিছত তাত আমি ভাল ইনকাম কৰিব পাৰিম, মাছ দিব পাৰিম, সেইটো কেতিয়াও নকৰিব। কাৰণ খেতিয়কবিলাকে সেই ধানৰ পৰাই বা সেই ধান খেতি কৰি কেনে বহুত লাভৱান হ'ব পাৰে, এইটো মই ভাবোঁ। কাৰণ আমিও খেতি কৰি থাকোঁ। তো আমালোকৰ মাজত যিসকল আমাৰ দৰে মানুহ আছে, সেইসকলৰ কাৰণে বহুত মানে কষ্ট হয়। যেতিয়াই চাউল কিনিব লাগিব, যেতিয়া শাক পাচলি কিনিব লাগিব, যেতিয়া ঘৰত খৰচ দিব লাগিব, তেতিয়াই সকলো বস্তু, যেতিয়া সকলো সামগ্ৰী কিনিব লাগিব, তেতিয়াই সেই
হাজিৰা কৰা মানুহজনে ডেইলি পাব 300 টকা। সেই 300 টকাৰ ইফালে ঘৰত খৰচ দিব, না শাক পাচলি কিনিব, না মাহত চাউল কিনিব। সেইকাৰণে আপোনালোকে সকলোৱে খেতি কৰক, বেছিকৈ নোৱাৰিলেও 2-1 বিঘা কৰক আৰু ভালদৰে যত্ন কৰক। আৰু ভালদৰে যত্ন কৰিলে নিশ্চয় আপোনালোকে ফল পাব। আৰু এইটো নাভাবিব যে আমাৰ ধান খেতি কৰিলে কষ্ট হয়, সেইটো কেতিয়াও নাভাবিব। কষ্ট কৰিলেহে ফল পাব। কষ্ট নকৰিলে এই জগতখনত, এই দুনিয়াখনত, এই পৃথিৱীখনত কোনেও কষ্ট নকৰাকৈ মানে ফল পোৱা নাই। বা চাকৰি যদি কোনোবা কৰিছে, সেই সকলো চাকৰি কৰোঁতে কষ্ট হৈছে। ডেইলি যাব লাগে, গাড়ীত যাব লাগে, অহা যোৱা কৰিব লাগে, কিমান কষ্ট হয়। ৰাতিপুৱাই যাব লাগে, ৰাতিপুৱাই যদি যাই নাপায় তেতিয়াহ'লে কি কৰিব? অফিচত গালি দিব, বা স্কুলত যাই নাপালে গালি দিব, বা আৰু কিবা বেলেগ কাম কৰিব লগা আছে যদি টাইমত যেতিয়া যাই নাপাব, কি হয়? তেখেতসকলক গালি পাৰিব। সেইটো কি কষ্ট নহয় নেকি? তো কষ্ট পৃথিৱীত সকলো কামতে কষ্ট আছে। সেইকাৰণে আপোনালোকে ধান খেতিও কৰক, কষ্ট বুলি নাভাবিব, কষ্ট বুলি নাভাবিব। আৰু আপোনালোকে, মই আশা কৰোঁ ধান খেতি কৰক সকলোৱে। তো মই এইখিনিয়ে ক'লোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।